নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক বহুত স্বাগতম। বন্ধুসকল, আজি আমি লৈ আহিছোঁ কামাখ্যা মন্দিৰৰ বিষয়ে কিছু কথা। বন্ধুসকল, বলক ভিডিঅ'টো পৰৱৰ্তী অংশলৈ যাওঁ। গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰত সমুদ্ৰপৃষ্ঠৰ পৰা 260 মিটাৰ উচ্চতাত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক পবিত্ৰ স্থান। জনবিশ্বাস মতে দক্ষযজ্ঞত প্ৰতি নিন্দা সহিব নোৱাৰি দেহ ত্যাগ কৰা সতীৰ মৃতদেহ শিৱই কান্ধত লৈ অহাৰ পাছত বিষ্ণু চক্ৰৰে খণ্ডিত সতীৰ দেহৰ জুনীয়া অংশ ইয়াত পৰিছিল। হিন্দুৰ 51 শক্তিপীঠৰ অন্যতম এই মন্দিৰ। হিন্দুসকলে এই পবিত্ৰ পীঠত কামাখ্যা দেৱীৰ আৰাধনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধান চহৰ গুৱাহাটীৰ এই কামাখ্যা মন্দিৰত নিত্য পূজা কাৰ্য চলে। দৈত্যৰাজ নৰনাৰায়ণে নিৰ্মাণ কৰা মূল মন্দিৰটো 1564 চনত কলাপাহাৰৰ হাতত বিনষ্ট হয়। 1565 চনত কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। তাৰ পাছতো চেগা চুৰুকাকৈ এই মন্দিৰৰ সংস্কাৰ সাধন কৰা হৈছে। কামাখ্যা মন্দিৰ কাৰুকাৰ্যময় পুৰাতাত্ত্বিক সম্পদেৰে ভৰা। মন্দিৰৰ বেৰত খোদিত বিষ্ণুৰ বিভিন্ন অৱতাৰ, নানা দেৱ-দেৱীৰ মূৰ্তিবোৰ প্ৰাচীন অসমৰ ঐতিহ্যশালী ভাস্কৰ্যৰ অনুপম উদাহৰণ। কোচ ৰজাৰ পৃষ্ঠপোষকতাত নিৰ্মিত এইবোৰ ভাস্কৰ্যৰ স্বকীয় বৈশিষ্ট্য লক্ষণীয়। মূল কামাখ্যাত কোনো দেৱী মূৰ্তি নাই। যোনিৰ প্ৰতীক হিচাপে গুহাৰ ভিতৰত পানী নিজৰি থকা এচটা শিলত পূজা কৰা হয়। ধৰ্মীয় মনোকামনা পূৰণৰ অৰ্থে ইয়াত মহ, ছাগলী, পাৰ আদি বলি দিয়া প্ৰথা প্ৰচলিত আছে। এসময়ত ইয়াত নৰবলি দিয়া হৈছিল বুলিও পৌৰাণিক শাস্ত্ৰত উল্লেখ আছে। যোগীসকলৰ তন্ত্ৰবিদ্যা সাধনাৰ কেন্দ্ৰ হিচাপে কামাখ্যা প্ৰখ্যাত। কামাখ্যাত কেইবাটাও উৎসৱ পালন কৰা হয়, তাৰ ভিতৰত অম্বুবাচী উল্লেখযোগ্য। বন্ধুসকল, এই ভিডিঅ'টো কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু আমাক উৎসাহিত কৰিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক।